আজিৰ টপিকটো কি হ'ব তোমাৰ সৌৰ শক্তি এতিয়া সৌৰ শক্তি কি যেনে মানে কি হয় তোমাৰ যিবিলাক কনভেনশ্যনেল চ'ৰ্চ আছিল পৰম্পৰাগত উৎস কোনবিলাক আছিল যিবিলাক অলৰেডি ডিছকাছ কৰিলোঁ তো সেইবিলাকৰ কি হয় এতিয়া চোৱা বিজ্ঞানৰ সম্প্ৰসাৰণৰ লগে লগে তোমাৰ উদ্যোগ মানে বুজি পাইছানে বিজ্ঞান যিহেতু তোমাৰ কি হৈ আছে মানে ইম্প্ৰুভ হৈ নাছে জানো লাইফটো হয়নে নহয় যিহেতু বিজ্ঞান উন্নত হৈ আছে গতিকে কি হয় তোমাৰ শক্তিৰ চাহিদাটোও বাঢ়ি যায় আছে শক্তিৰ চাহিদা মানে কি যেতিয়া ইণ্ডাষ্ট্ৰি বাঢ়িব ইণ্ডাষ্ট্ৰি বাঢ়াৰ লগে লগে কি এনাৰ্জি বেছি নালাগিব জানো তো সেই এনাৰ্জিবিলাক এতিয়া আমি যিখিনি তোমাৰ কনভেনশ্যনেল চ'ৰ্চবিলাক চালোঁ পৰম্পৰাগত মানে শক্তিৰ উৎস সেইবিলাকৰ দ্বাৰা কি কৰিব নোৱাৰি যিখিনি লাগে সেইখিনি এনাৰ্জি কি কৰিব নোৱাৰে প্ৰভাইড কৰিব নোৱাৰে বুজিছানে ইমান ইণ্ডাষ্ট্ৰি হৈ গৈছে তো অকল জল শক্তি বা তোমাৰ বায়ু বল বা জীৱ বল এইবিলাকেদি তোমাৰ কি কৰিব নোৱাৰি সেই লাগা শক্তিখিনি নাপায় তো তাৰ কাৰণে কি হয় আমাৰ কিছুমান বিকল্প উৎস লগা হ'ল বুজিছা সেই বিকল্প উৎসৰ ভিতৰত প্ৰথমটো কি ক'ব পাৰি সৌৰ শক্তি প্ৰথম কথা চোৱা সূৰ্যটো কিমান বছৰ হ'ল তোমালোকে জানানে সূৰ্যটো মোটামুটি 500 নিযুত বছৰ ধৰি কি আছে তোমাৰ মানে জ্বলি আছে আমাক শক্তি দি আছে আৰু মানে কি হয় এষ্টিমেট কৰিছে যে আৰু 500 নিযুত বছৰ এনেকৈ কি কৰিব তোমাৰ শক্তি দিয়ে থাকিব অৰ্থাৎ সূৰ্যটো আধা বয়স গ'ল হয়নে নহয় সূৰ্যটো এতিয়া দেখা য়াং হয়নে নহয় গতিকে আৰু কি আছে মোটামুটি 500 নিযুত বছৰমান সি কি কৰি থাকিব শক্তি দি থাকিব এতিয়া নেক্সট বুজি ল'বা এতিয়া যদি চাব যাওঁ তোমাৰ কি হয় মানে শক্তিৰ মেইন উৎসটোৱে হ'ল কি সূৰ্য তো সূৰ্যৰ পৰাই যদি আমি এষ্টিমেট এটা কৰোঁ যদি তোমাৰ বতৰ ভালে থাকে বতৰ যদি তোমাৰ ডাৱৰীয়া নহয় তেতিয়াহ'লে এষ্টিমেট অনুসৰি তোমাৰ কিমান হয় পাৰ মিটাৰ স্কুৱেৰ মানে বুজি পাইছানে এটা এৰিয়া য'ত তোমাৰ কি হয় চাৰিওফালে ইফালেও 1 মিটাৰ এইফালেও 1 মিটাৰ তো এনেকুৱা এৰিয়া এটাত সূৰ্যৰ পৰা প্ৰতি ঘণ্টাত 1 ঘণ্টাত আমি কিমান এনাৰ্জি মানে কি কৰি আছোঁ জেনেৰেট কৰি আছোঁ ভাৰতবৰ্ষই 4 পৰা 7 কিলোৱাট এনাৰ্জি মনত থাকিব 4 পৰা 7 কিলোৱাট এনাৰ্জি মানে প্ৰভাইড কৰিছে একদম প্ৰথমৰ পৰা কৈছোঁ শুনিবা কি কৈছোঁ যে যদি তোমাৰ মানে কি আকাশখন কি থাকে ফৰকাল থাকে যদি মেঘ নাথাকে তো তেতিয়া গড় হিচাপে তোমাৰ কি হয় 1 মিটাৰ স্কুৱেৰত ভাৰতবৰ্ষই কিমান শক্তি উৎপন্ন কৰি আছে 1 মিটাৰ স্কুৱেৰ মানে কি ক'লোঁ এইফালে 1 মিটাৰ এইফালে 1 মিটাৰ এনেকুৱা এৰিয়া এটাত ভাৰতবৰ্ষই প্ৰতি ঘণ্টাত তোমাৰ কি হয় 4 পৰা 7 কিলোৱাট তোমাৰ কি কৰি আছে বিদ্যুৎ উৎপন্ন কৰি আছে বুজি পাইছা 1 মিটাৰ স্কুৱেৰত প্ৰতি ঘণ্টাত 4 পৰা 7 কিলোৱাট মানে কি কৰি আছে ভাৰতবৰ্ষই সূৰ্যৰ পৰা মানে শক্তি আহৰণ কৰি আছে আৰু এষ্টিমেট অনুসৰি যদিহে তোমাৰ যিখিনি সূৰ্যৰ পোহৰ পৰিব সেইখিনিৰ পৰা তোমাৰ কি কৰে গোটেই এনাৰ্জিখিনি লোৱা যায় তো তেতিয়াহ'লে ভাৰতবৰ্ষই কিমান পাৰিব 5,000 ট্ৰিলিয়ন কিলোৱাট ঘণ্টা ঠিক আছে তাতে এতিয়া চোৱা ইমান ডাঙৰ মানে কি সূৰ্যটো ইমান ডাঙৰ তাৰে কি অকণমান অংশ আমাৰ পৃথিৱীলৈ আহিছে হয়নে সেই আহা অংশৰ আৰু কি কৰিছে অৰ্ধাংশটো তোমাৰ কি কৰে বায়ুমণ্ডলে শোষণ কৰে তো তাৰে যিখিনি শোষণ কৰাৰ পিছতো যিখিনি ধৰা ভূপৃষ্ঠত পৰিল তাৰে পৰাহে এইখিনি আমি কি কৰিব পাৰোঁ ইমান শক্তি পাওঁ তাৰে পৰাই ইমান শক্তি পাওঁ গতিকে যদিহে তোমাৰ গোটেইখিনি এনাৰ্জি আমি ল'ব পাৰোঁ ভাবাচোন কিমান এনাৰ্জি পাম সূৰ্যৰ পৰা বুজি পাইছানে এতিয়া বুজি লোৱা সেইকাৰণে তোমাৰ ডাইচন স্ফিয়াৰ এটা ৱৰ্ড শুনিছানে কেতিয়াবা নেটত মাৰি চাবাচোন এটা সময় নাহিব জানো তোমাৰ যেতিয়া ধৰা মানে কি পৃথিৱীখন যদি বহুত এডভান্স হৈ যায় হয়নে নহয় যে তোমাৰ এইবিলাক তোমাৰ যিমান শক্তিৰ উৎস মানে এতিয়ালৈ কি হৈছে উৎপন্ন হৈছে যিমান আছে ডিস্কভাৰ হৈছে সেই ডিস্কভাৰ গোটেইবিলাকৰ পৰা শক্তি লৈ কিনেও তোমাৰ কি নহ'ব যিখিনি লাগে তাৰ সেইখিনি পোৱা নাযাব তো তাৰ কাৰণে এটা তোমাৰ কনচেপ্ট আছে ডাইচন স্ফিয়াৰ বুলি সূৰ্যৰ চাৰিওফালে এনেকুৱা মানে কি হয় বস্তু বনাব যে সূৰ্যৰ পৰা পোহৰ গোটেইখিনি লৈ কিনে কি কৰিব মানে শক্তি উৎপন্ন কৰিব বুজিছানে তো চাবাচোন কেতিয়াবা নেটত মাৰি ডাইচন স্কুৱেৰ বুলি এতিয়া শুনিবা নেক্সট আহিল সৌৰ ধ্ৰুৱ
এতিয়া সৌৰ ধ্ৰুৱক কি এতিয়া চাবা ভাৰতবৰ্ষৰ গম পালা তোমাৰ কিমান শক্তি উৎপন্ন কৰে কিন্তু যদি মই গোটেই অভাৰঅল পৃথিৱীত চাব যাওঁ তো চব জেগাতে তোমাৰ কি নহয় সূৰ্যৰ পোহৰটো একে পৰিমাণে নপৰে কিছুমান জেগাত ধৰা সূৰ্য কি কৰিব লম্বভাৱে পৰিব আৰু কিছুমান কি অলপ হেলনীয়াকৈ পৰিব বুজিছেনে তো এভাৰেজ অনুসৰি তোমাৰ কি হয় এইটো ধৰা তোমাৰ সেউ সূৰ্য ইয়াত তোমাৰ কি আছে পৃথিৱীখন আছে ঠিক আছে এইখন ধৰা পৃথিৱী এইটো সূৰ্য তো পৃথিৱীলৈ যিমান পোহৰ আহে কিমান প্ৰতি ছেকেণ্ডত 1 মিটাৰ স্কুৱেৰ এৰিয়া এটাত কি গড়ে তোমাৰ হয়নে গড় ডিষ্টেঞ্চটো লৈছোঁ ধৰা মই চবৰে বুজিছেনে মই গড়ে ধৰিছোঁ সেই গড় দূৰত্বত তোমাৰ কি কৃষ্ণকায় বস্তু এটাই যিমান ফুফন পৰে তাক কি বুলি কয় সৌৰ ধ্ৰুৱক বোলে সৌৰ ধ্ৰুৱক বোলে আৰু ইয়াৰ মান কি এভাৰেজ 1.4 কিলোজুল এতিয়া বুজি ল'বা এইখিনি কি কৈছোঁ ইয়াত এটা ৱৰ্ড চাগে বুজি পোৱা নাই কৃষ্ণকায় বস্তু মানে কি কলা ৰঙৰ বস্তু এটা ধৰা ঠিক আছে তো কলা ৰঙৰ বস্তু এটাই তাৰমানে তোমালোকে গম পোৱা কি হয় বগা ৰঙৰ তুলনাত কলা ৰঙে কি কৰে পোহৰটো গোটেইখিনি অফন নকৰে জান তো সেইকাৰণে মই কি কৰিছোঁ ইয়াত কলা ৰঙৰ বস্তু এটা কনচিডাৰ কৰিছোঁ তো 1 মিটাৰ স্কুৱেৰ এৰিয়া এটা বুজিছেনে 1 মিটাৰ স্কুৱেৰ এৰিয়া এটাত কলা বস্তু এটাই সূৰ্যৰ পৰা প্ৰতি ছেকেণ্ডত কিমান শক্তি উৎপন্ন কৰে সেইটোকে কি বুলি কয় সৌৰ ধ্ৰুৱক বুলি কয় ধৰিব পাৰিছা 1 মিটাৰ স্কুৱেৰ এৰিয়া এটাত কি কৰোঁ প্ৰতি ছেকেণ্ডত কলা বস্তু এটাই কৃষ্ণকায় বস্তু এটাই কি কিমান শক্তি উৎপন্ন কৰে তাকে কি বুলি কয় সৌৰ ধ্ৰুৱক বুলি কয় আৰু ইয়াৰ এটা এষ্টিমেট ভেলু কিমান 1.4 কিলোজুল ঠিক আছে বুজি পাইছা এতিয়া আহিল তোমাৰ সৌৰ শক্তিৰ সুবিধা আৰু অসুবিধা ট্ৰাই কৰিবা হা হ'ব তোমালোকক ভাবি কিনে যোৱাকালিতো কৈছিলোঁ কেইটামানৰ সুবিধা অসুবিধা যিকেইটা বুজালোঁ লাষ্ট এতিয়া শুনিবা সুবিধা একদম প্ৰথমতে আহে কি এইটো নৱীকৰণযোগ্য নে নৱীকৰণ অযোগ্য আমি ৰিনিউ কৰিব পাৰোঁ এটা বস্তুকে বাৰ বাৰ ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ সূৰ্যৰ শক্তিটো কি আমি পাই নাছোঁ জানো তো কি কৰিব পাৰি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি অৰ্থাৎ কি প্ৰথম সুবিধাটো কি ক'ব পাৰোঁ যে নৱীকৰণযোগ্য শক্তিৰ উৎস সেই হৈ নাযায় নৱীকৰণযোগ্য শক্তিৰ উৎস ধৰিব পাৰিছা ছেকেণ্ডটো শুনিবা কি ইয়াৰ তত্ত্বাৱধানৰ খৰচটো কম তাৰমানে একবাৰ যদি বনোৱা হোৱাৰ পিছত তোমাৰ কি বেছি খৰচ নপৰে আৰু প্ৰাৰম্ভিক খৰচ কিন্তু বহুত আছে বুজিছেনে যেতিয়া প্ৰথম লগাবা চ'লাৰ পেনেল গমেই পাবা যদি ঘৰত তোমাৰ মানে কি চৰকাৰে ছাবচিডিও দিয়ে তাৰ কাৰণে হয়নে নহয় তো কিছু অংশ কি হয় চৰকাৰে ৰেহাইও দিয়ে ধৰা হয়নে নহয় তাৰ পিছতো বহুত দাম পৰে সেইকাৰণে চ'লাৰ পেনেল বহুতে নলগায় হয়নে নহয় দাম বহুত পৰে প্ৰাৰম্ভিক খৰচটো বেছি আছে কিন্তু তোমাৰ কি তত্ত্বাৱধানৰ খৰচ কম মেইনটেনেন্স যিটো থাকে হয়নে তত্ত্বাৱধানৰ খৰচ কি কম ওকে থাৰ্ড এটা কোৱা স্যাৰ গতিশীল উপাংশ নাথাকে ওকে যেনেকে তোমাৰ বায়ুগোলত কি থাকে বায়ুগোলত পাংখা নাছিল জানো গতিশীল উপাংশ আছিল গতিশীল উপাংশ থাকিলে এটা প্ৰব্লেম কি হয় কেতিয়াবা তোমাৰ কি দুৰ্যোগত কি হ'ব পাৰে পাংখাবিলাক ছিঙি যাব পাৰে হয়নে কিন্তু ইয়াত সেইটো প্ৰব্লেম নাই কাৰণ কোনো গতিশীল উপাংশই নাথাকে ঠিক আছে সেইটো এটা সুবিধা
গোটেইহীন উপাংশ কি নাথাকে আৰু এটা কোৱা ট্ৰাই কৰা ছাৰ প্ৰদূষণমুক্ত প্ৰদূষণমুক্ত হয়নে আৰু লাষ্ট টাইমো মই অলৰেডি কৈছিলোঁ কি যে প্ৰদূষণমুক্তটো শক্তিৰ কোনোটো উৎসই নহয় কিয় কাৰণ মানে কি সৌৰ শক্তিটোৱে ধৰা বনোৱাৰ পিছতে তোমাৰ প্ৰদূষণ নকৰে কিন্তু বনোৱাৰ যিবিলাক বস্তু লাগিছিল তেতিয়াতো প্ৰদূষণ কৰিছিলে তো মই এতিয়া চাই ধৰিছোঁ যে বনাওঁতে কি শক্তিৰ প্ৰদূষণ কি প্ৰদূষণ কৰিছে মই সেইটো কোৱা নাই বনা হোৱাৰ পিছত কি নকৰে এই ধৰা ইয়াতে প্ৰদূষণমুক্ত এই প্ৰদূষণমুক্ত আৰু ক'বা আৰু কোৱা অবিহাৰী আহিলা মানে কি কৈছে অবিহাৰী মানে কি অবিহাৰী মানে কি আছিল পৰি কিনে যোৱা হয়নে নহয় চ'লাৰ এনাৰ্জিত থাকে জানো সৌৰ কুকাৰত থাকে কিন্তু অবিহাৰী আহিলে কি থাকে এই তোমাৰ এখন অৱদান দাপোন থাকেতো ঠিক আছে তো ইয়াত সৌৰ মানে চ'লাৰ পেনেলবিলাকত নাথাকে চোৱা সৌৰ শক্তি আমি কেনেকৈ আহৰণ কৰোঁ কোৱাচোন চ'লাৰ পেনেল হয়নে নহয় চ'লাৰ পেনেল দেখিছা তোমালোকে হয়নে নহয় তো চ'লাৰ পেনেলবিলাকৰ সহায়তে আমি সৌৰ শক্তি কি কৰোঁ আহৰণ কৰোঁ তাত অবিহাৰী আহিলে নাথাকে যেনেকৈ তোমাৰ সৌৰ কুকাৰত থাকে কিন্তু সৌৰ কুকাৰ মানে বুজি পাইছানে সৌৰ চোৱা ৰ'বা এইকেইটা আগে বুজাই দিওঁ তাৰপিছত মই সৌৰ কুকাৰটো বুজাই দি আছোঁ ঠিক আছে প্ৰথম অসুবিধাখিনি কওঁ তো মুঠতে বুজি লোৱা যে ইয়াত কি নাথাকে অবিহাৰী আহিলা অবিহনে কাম কৰে মানে অবিহাৰী আহিলে নাথাকে এতিয়া নেক্সট হ'ব বাৰু 5টা তাৰপিছত ট্ৰাই কৰিবা এতিয়া আহিল অসুবিধা প্ৰধান অসুবিধাটো শুনিবা যে কি হয় ই ডাৱৰীয়া বতৰত কাম কৰিবনে চ'লাৰ পেনেল এটাই সৌৰ শক্তি ডাৱৰীয়া বতৰত পাবানে যদি বতৰ বেছি মেঘাচ্ছন্ন হৈ থাকে নাপাবা হয়নে পালেও বহুত কম পাবা একদম হয়নে নহয় তো ভালকৈ কাম নকৰে গতিকে কি ডাৱৰীয়া বতৰত কি নকৰে এই ডাৱৰীয়া বতৰত কি বুলি ক'বা কমকৈ বুলিয়ে দিলোঁ দিয়া কমকৈ শক্তি প্ৰদান কৰে বা নকৰে বুলি ক'ব পাৰা বহুত কম কৰে তোমালোকে কেতিয়াবা চ'লাৰ পেনেল ইউজ কৰি পাইছা টৰ্চ চাৰ্জ দিওঁতে হ'লেতো কৰি পাইছা হয়নে টৰ্চ চাৰ্জ দিওঁতে তোমালোকে গম পাবা যেতিয়া বতৰ ডাৱৰীয়া হৈ থাকে অলপো যদি পোহৰ আহিছে তোমাৰ কি কৰে এনে চাৰ্জ হোৱা দেখায় চাবাচোন কিন্তু কি হয় বহুত শ্ল' চাৰ্জ ল'ব কাৰণ তোমাৰ সিমান এনাৰ্জি ল'ব পৰা নাই কাৰণ ৰ'দে দিয়া নাই বুজি পাইছানে গতিকে ৰ'দ দিয়া দিন এটাতে কি কৰে ভালকৈ কাম কৰে বা সেনেকৈ লিখিব পাৰা যে কি হয় ৰৌদ্ৰজল দিন আছিল চানি ডে হয়নে নহয় ৰৌদ্ৰজল দিন এটাতে কি কৰে ভালকৈ কাম কৰে সেনেকৈও ক'ব পাৰা তাৰপিছত ছেকেণ্ডটো কি ক'ব পাৰি মই অলপ আগতে কৈছিলোঁ যে প্ৰাৰম্ভিক খৰচটো কি ইয়াত বহুত বেছি প্ৰাৰম্ভিক খৰচ কিয় বেছি হয় কোৱাচোন কিয় বেছি প্ৰথম কথা ইয়াৰ যিবিলাক ভিতৰত তোমাৰ চাৰ্কিটবিলাক আছে তো চাৰ্কিটবিলাকত তোমাৰ মানে ৰূপো ইউজ হয় সেইবিলাক আৰু ৰাতি নাযাবা আৰু চ'লাৰ পেনেল বা বোলে চুৰ কৰিলে তাৰপিছত ৰূপখিনি ওলাওঁ বুজি পাইছে না গতিকে সেইটো নকৰিবা বুজি পাইছা তাৰপিছত থাৰ্ডটো কি হ'ব পাৰে ডাৱৰীয়া বতৰত কাম নকৰে তাৰপিছত প্ৰাৰম্ভিক খৰচটো বেছি তাৰপিছত উচ্চ মানৰ যিটো চিলিকন বনাবলৈ কি লাগে চ'লাৰ পেনেল বনাবলৈ তোমাৰ কি লাগে চিলিকন লাগে এনেতো চিলিকন যথেষ্ট আছে মানে আমাৰ বালিবিলাককে বালিবিলাক কি চিলিকন ডাই অক্সাইড মানে আমাৰ বালিবিলাক যে থাকে মাটিত মানে বালিবিলাকৰ সংকেতে কি চিলিকন ডাই অক্সাইড তাতেও চিলিকন থাকে
কিন্তু সোলাৰ পেনেল বনাবলৈ যিটো উচ্চ মানৰ চিলিকন লাগিব, ভাল চিলিকন লাগিব, তো সেইটোৰ কি আছে আকৌ ভাণ্ডাৰ সীমিত, বুজিছেনে? উচ্চ মানৰ চিলিকনৰ অভাৱ। আৰু এটা কোৱা, এটা তোমালোকে কোৱা। ক'বা কোৱা। ছাৰ সঞ্চয়ক কোষৰ প্ৰয়োজন। সঞ্চয়ক কোষৰ প্ৰয়োজন। সঞ্চয়ক কোষ মানে বেটেৰী, হয়নে? বেটেৰী নালাগিব জানো? এতিয়া বেটেৰী কিয় লাগে? আৰে এতিয়া ৰাতিৰ ভাগত তোমাৰ চ'লাৰ পেনেলে কাম কৰিব নেকি? যদি বেটাৰী নলগোৱা তোমাৰ ৰাতি কেনেকৈ তোমাৰ কামতে নাহিব দেখোন চ'লাৰ পেনেলখনে। তো আমি কি কৰিম? দিনৰ ভাগত ধৰা বেটাৰী সংৰক্ষণ হ'ব, যিখিনি শক্তি উৎপন্ন হ'ল বেটাৰী সংৰক্ষণ হ'ল, তো ৰাতি তাৰ পৰা আমি ইউজ কৰিম, বুজিছেনে? তাৰ কাৰণে কি লাগিব? সঞ্চয়ক কোষৰ প্ৰয়োজন। ঠিক আছে, তো এইখিনি সৌৰ কোষত হৈ যাব। এতিয়া নেক্সট আহিল তোমাৰ এইখিনি লিখা হ'ল, অ'কে লিখি লোৱা। শুনিবা, ইয়াত সুবিধাত আৰু এটা লিখিব পাৰি কি, য'ত তোমাৰ কাৰেণ্ট নাযায়, মানে তাঁৰ নাযায়, চ' তাঁৰ নাথাকাৰ অঞ্চলবিলাকত কি সুবিধা? সৌৰ শক্তি সুবিধা নহ'ব জানো? চ'লাৰ পেনেলততো তাঁৰ চাৰ নালাগে, মানে বাহিৰৰ পৰা নিব, হয়নে? গতিকে সেইটো এটা সুবিধা যে কি দুৰ্গম বা সেমেকা অঞ্চল, সেমেকা কয়নে? সেৰেঙা চৰি, দুৰ্গম আৰু সেৰেঙা অঞ্চলত ই সুবিধাজনক, বুজি পাইছানে? য'ত তোমাৰ মানে কি বাহিৰৰ লগত বেছি টাৰ্মছবিলাক নাথাকে, ধৰা পাহাৰীয়া জেগাবিলাকত, তো তাত চ'লাৰ পেনেলটো বেছি কি হয়, ফলপ্ৰসূ যে বুলি কয়, কনভিনিয়েণ্ট হ'ব। ঠিক আছে, নেক্সট চাবা, এতিয়া অকণমান চ'লাৰ অকণমান সৌৰ কুকাৰটোৰ কথা কৈ দিছোঁ। ঠিক আছে, সৌৰ কুকাৰটো কেনেকৈ কাম কৰে? সৌৰ কুকাৰ শুনিছানে? ৱৰ্ডটো শুনিছা? এটা আনি ল'বা ঘৰত। এতিয়া শুনিবা, এতিয়া শুনিবা দেই। এতিয়া প্ৰথম কথা কি, তলৰটো এটা কি বাকচ টাইপ ষ্ট্ৰাকচাৰ, ধৰে ঢাকনিখন খুলি ৰাখিছোঁ বাকচৰ, হয়? জেমেটিটো ভাবাচোন, জেমেটিটো আছে, ঢাকনিখন কি কৰিছা? খুলি দিছা, এইখন ধৰা, বুজিছানে? এইটো কি বাকচটো? ধৰিবই পৰা নাই মই, ছবি এখন ভালে পাৰোঁ মই। ঠিক আছে, আৰু একবাৰ ট্ৰাই কৰোঁ, এইবাৰ যি হ'ব আৰু। অ'কে, অলপ তেৰা খাইকিলে চিনিবা হ'ব চাগে, হয় না? বেছি তেৰা হ'ল নেকি? ধৰিব পাৰি। তাৰপিছত এইখন ঢাকনিখন, হয়নে? এইটো বাকচটো, বাকচত ঢাকনিখন খোলা আছে। তই এতিয়া বুজি ল'বা, ইয়াতেই তোমাৰ কি থাকে? এখন অৱতল দাপোন থাকে, ইয়াত থাকে এখন অৱতল দাপোন। আৰু তোমাৰ এই বাকচটোৰ ভিতৰত তোমাৰ কি থাকে? তোমালোকে ভাত চাত যদি বনোৱা, এইটো তোমাৰ কুকাৰ চুকাৰ সোমাই থ'ব পাৰিবা। তাৰ কাৰণে বেলেগ পায়েই বাৰু, এই নৰ্মেল কুকাৰ নহয়, এইগিলা বেলেগ। ভিতৰতো কি থাকে? তোমাৰ ক'লা ৰঙৰ মানে কি থাকে? এখন আৱৰণ থাকে। এইবিলাক চব ক'লা ৰঙৰ ভিতৰৰ ফালে,
কিয় ক'লা ৰং তোমালোকে আইডিয়া লগাচোন যাতে পোহৰটো পৰিলে যাতে এই ধৰি ৰাখিব পাৰে ক'লা ৰঙে গোটেই শোষণ কৰে গতিকে ভিতৰ ফালে ক'লা ৰঙৰ আৰু ইয়াত লগতে কি থাকে বুলি ক'লো অৱতন দাপোনখিনি কিয় দিয়ে কাৰণ প্ৰথম তাৰোপৰি ইয়াত মনত ৰাখিবা ইয়াত এখন স্বচ্ছ গ্লাছ থাকে গ্লাছ এখন থাকে ঠিক আছে পুৰা যিটো ফটফটীয়া গ্লাছ যে থাকে তোমাৰ টেবুলবিলাকত যে থাকে তো সেনেকুৱা গ্লাছ এখন থাকে এতিয়া সেই গ্লাছেদিতো সূৰ্যৰ পোহৰ পৰিবই হয়নে তাৰ উপৰি সেইখিনি পোহৰতে তোমাৰ কি কৰিব নোৱাৰিব গৰম কৰিব নোৱাৰিব তাৰ কাৰণে কি কৰে এই অৱতৰণ দাপোনখন লগায় এতিয়া যেতিয়াই ইয়াত পোহৰ পৰিব সূৰ্যৰ পোহৰ পৰাৰ লগে লগে কোনফালে ৰিফ্লেক্ট কৰিব এনেকৈ লগা হয় যাতে তোমাৰ কি হয় সূৰ্যৰ পোহৰটো পৰি কিনে ভিতৰৰ ফালে যায় বুজিছেনে পৰি কিনে ভিতৰৰ ফালে যোৱাৰ লগে লগে কি বেছিকৈ তাপ গ'ল নে নৰ্মেলখিনিতো গ'লেই ইয়াত পৰাখিনি ক'লৈ পঠাই দিলোঁ ভিতৰলৈ পঠাই দিলোঁ তো এনেকৈ তোমাৰ কি কৰে সৌৰ কোষৰে মানে কি কাম কৰে মানে এতিয়া অসুবিধা কি হ'ব প্ৰথম অসুবিধা কি হ'ব চাদত থৈ দিলা বান্দাৰ দাঙি লৈ গ'ল হয়নে নহয় এইটো কি তুমি ৰ'দ পৰা ঠাইতেতো থ'ব লাগিব তো থোৱাৰ লগে লগে বুজিছেনে অসুবিধা কি হ'ব প্ৰথম অসুবিধাটো ক'ব পাৰি যে কি মানে চব জাগাতে কাম নকৰে সূৰ্যৰ পোহৰ পৰিব লাগিব তাৰপিছত ছেকেণ্ড কি ক'লোঁ ৰখি থাকিব লাগিব এটা মানুহ হয়নে নহয় নহ'লে তুমি বান্দাৰে উঠাই লৈ যাব হয়নে নহয় বিচাৰি থাকে ঠিক আছে তাতে আৰু তোমাৰ লগত দৰে চলিও থাকিব পাৰে বিচাৰি থাকা হয়নে গৰ্ভত কিবা পানী হয় আৰু হয়নে নহয় ঠিক আছে তো এনেকৈ তোমাৰ সৌৰ কোষেৰে কাম কৰে এতিয়া সৌৰ শক্তি গ'ল নেক্সট কি আছে তোমাৰ মানে কি নন কনভেনশ্যনেল চ'ৰ্চ অল্টাৰনেট চ'ৰ্চ বুকুত কোনটো দিছে জোৱাৰ ভাটা শক্তি জোৱাৰ ভাটা এতিয়া জোৱাৰ ভাটা শক্তি কি নেক্সট শুনিবা জোৱাৰ আৰু ভাটা এই দুটা ৱৰ্ড শুনিছা ল' টাইড মানে কি হাই টাইড শুনা নাই টাইড শুনা নাই এইটোক কয় টাইডেল এনাৰ্জি ইংলিছত কয় এইটো টাইড নহয় কিন্তু কাপোৰ ধোৱাটো কোনটো মই এইটো উলিয়াই আছিলোঁ সেইটো উলিয়াইছিলে না কি কোৱা টাইড শুনা নাই চন্দ্ৰ আৰু পৃথিৱী চন্দ্ৰ আৰু সূৰ্যৰ যিটো আকৰ্ষণ বল তো তাৰ কাৰণে কি হয় সমুদ্ৰ পৃষ্ঠত ঢৌ নাহে জানো সমুদ্ৰ পৃষ্ঠত যে ঢৌ আহে তাৰ কাৰণটো জানিছিলানে নাজানিছিলা তাৰমানে তোমালোকে ক্লাছ 9ত পাইছিলে যে কি হয় বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তু আন প্ৰতিটো বস্তু কি কৰি থাকে আকৰ্ষণ কৰি থাকে গতিকে যেনেকৈ পৃথিৱীৰ মাধ্যাকৰ্ষণ আছে বাকীবিলাকৰো কি আছে মহাকৰ্ষণ আছে মই দুটা বেলেগ বেলেগ ৱৰ্ড ইউজ কৰিলোঁ মনত আছেনে মাধ্যাকৰ্ষণ আৰু মহাকৰ্ষণ পৃথিৱীৰ ক্ষেত্ৰত এটা স্পেচিয়েল নাম দিছে ধৰা মাধ্যাকৰ্ষণ বুলি কওঁ এনে বাকীবিলাকত মহাকৰ্ষণ বুলি কয় ঠিক আছে কিন্তু সেই আকৰ্ষণী বল এটাই যে যিটো গ্ৰহবিলাকত আকৰ্ষণী বল থাকে তাকে কি বুলি কয় মহাকৰ্ষণ বুলি কয় পৃথিৱীটোৰ এটা স্পেচিয়েল নাম আছে তাক কি বুলি কয় মাধ্যাকৰ্ষণ ঠিক আছে এতিয়া বুজি ল'বা যেনেকৈ তোমাৰ পৃথিৱীৰ বস্তুবিলাক কি কৰি থাকে আকৰ্ষণ কৰি থাকে তেনেকৈ বাকীবিলাকেও কি কৰি আছে বাকীবিলাকে আকৰ্ষণ কৰি আছে বাকী গ্ৰহ নক্ষত্ৰবিলাকে কি কৰি আছে আকৰ্ষণ কৰি আছে এতিয়া কি হ'ব তোমাৰ যেতিয়া আকৰ্ষণ কৰিব তেতিয়া কি কৰে পৃথিৱীৰ সমুদ্ৰ মানে কি সাগৰৰ মাত্ৰা বহুত বেছি নহয় জানো সমুদ্ৰৰ পিছত বহুত পানী আছে তো সেইকাৰণে সেই আকৰ্ষণ বলৰ কাৰণে চন্দ্ৰ আৰু সূৰ্য আকৰ্ষণ বলৰ কাৰণে কি হয় পানীবিলাক কি হয় অলপ ওপৰলৈ উঠি আহে কিন্তু যিহেতু পৃথিৱীৰ ওচৰতে আছে বস্তুখিনি গতিকে পৃথিৱীৰ আকৰ্ষণ বলটো বেছি পাব প্ৰভাৱটো বেছি হ'ব গতিকে আকৌ কি হয় গ্ৰেভিটিৰ কাৰণে নামি আহে বুজিছেনে সিহঁতৰ আকৰ্ষণ বলৰ কাৰণে উঠি যায় পৃথিৱীৰ মাধ্যাকৰ্ষণৰ কাৰণে আকৌ নামি আহে তো এনেকৈ কি হয় ঢৌবিলাকৰ সৃষ্টি হয় ঠিক আছে তো তাৰ পৰা এতিয়া কি কৰিব পাৰি এনাৰ্জি কি কৰিব পাৰি উৎপন্ন কৰিব পাৰি জোৱাৰ ভাটা অৰ্থাৎ ঢৌবিলাকৰ পৰা আমি কি কৰিব পাৰোঁ এতিয়া এনাৰ্জি মানে কি কৰিব পাৰি উৎপন্ন কৰিব পাৰি কেনেকৈ পাৰি ধৰা তোমাৰ তাৰ কাৰণে ধৰা এনেকুৱা ধৰা দুই চাইডে তোমাৰ কি থাকিব ধৰা ৱাল দিলা মানে ৱাল দি মাজেদি তোমাৰ কি কৰিব দিলে পানীখিনি যিহেতু ঢৌ আহিব যাব দিলে
তো ইয়াত অলপ দেখাত এনেকুৱা হ'ব আৰু মই এনেকৈ দিছোঁ বাৰু এইফালে ৱাল থাকিব এইফালে ৱাল থাকিব এনেকৈ নাই কিন্তু বস্তুটো এনেকৈ আছে ধৰা দুই চাইডে ৱাল আছে দুই চাইডে ৱাল থাকি মাজতে এটা কি আছে পানী সোমাব পৰা ৰাস্তা আছে তো যেতিয়া ঢৌবিলাক আহিব ঢৌবিলাক অহাৰ লগে লগে পানীটো কি হ'ব এই পানী সোমাই যাব তো ইয়াত কি থাকিব তোমাৰ ফেন টাৰবাইনখন মানে ইয়াত থাকিব তোমাৰ টাৰবাইনখন তো যেতিয়া পানীবিলাক সোমাব তোমাৰ কি হ'ব টাৰবাইনখন ঘূৰিব ঘূৰিব ধৰে আকৌ এইটো ৰুলে যে কি হয় যেতিয়া টাৰবাইনখন ঘূৰিব ডেট মিনছ কি জেনেৰেটৰে কাম কৰিব মানে জেনেৰেটৰৰ ফলত মানে কি হয় তাত তোমাৰ জেনেৰেটৰৰ যেতিয়া ধোঁৰাডাল ঘূৰিব ভিতৰত যে কৈছিলোঁ কালি আৰ্মেচাৰটো যেতিয়া ঘূৰিব জেনেৰেটৰ তেতিয়া কি হয় তাত ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় বুজিছেনে তো ফেনৰ লগত কানেক্ট আছে তোমাৰ এতিয়া বুজি ল'বা তো যেতিয়া তোমাৰ ইয়াত বিদ্যুৎ উৎপন্ন হ'ব সেইখিনি বাৰু লৈ গ'লাই এতিয়া পানীখিনি কি কৰিব এইফালে সোমাই গ'ল ধৰিব পাৰিছা দুটা জেগাৰ মাজেদি যিখিনি ধৰা সাগৰৰ পৰা পানী আহিছিল পানীখিনি সোমাই গ'ল তাৰপিছত মাজত থকা ফেনখন ঘূৰিলে ঘূৰাৰ পিছত আকৌ কি হ'ব তোমাৰ এই ৱালখন বন্ধ কৰি দিলে ৱালখন বন্ধ কৰি দিয়াৰ লগে লগে পানীখিনি ক'ত ট্ৰেপ হ'ব ৱালৰ সিফালে হয়নে ইয়াত ট্ৰেপ হৈ গ'ল তো যেতিয়া ঢৌটো যাব যেতিয়া ঢৌটো নৰ্মেল হ'ব ধৰা নৰ্মেল হোৱাৰ লগে লগে কি কৰিব এইখন লাহে লাহে মানে কি কৰিব মানে কি দাঙি দিব ধৰা ৰিলিজ কৰি দিব ৱালখন তো তেতিয়া কি হ'ব আকৌ ইয়াত জমা হোৱা পানীবিলাক কি কৰিব এইবাৰ বাহিৰলৈ ওলাবনে বুজিছেনে তাৰ ফলত আকৌ কি আহোঁতেও তোমাৰ টাৰবাইনখন ঘূৰি তো এনেকৈ তোমাৰ কি কৰে জোৱাৰ বতাহ শক্তি উৎপন্ন কৰে ঠিক আছে তাৰ কাৰণে এটা কি মানে কি ডাঙৰ ডাঙৰ ঢৌ লাগিল অৰ্থাৎ সাগৰৰ অঞ্চলতে এইটো কাম কৰিব জোৱাৰ বতাহ ঠিক আছে ধৰিব পাৰিছা তো চবৰে কি থাকিব কিছুমান সুবিধা থাকিব কিছুমান অসুবিধা থাকিব তো ইয়াৰো কিছুমান কি আছে সুবিধা আছে এতিয়া প্ৰথম সুবিধাটো ক'ব পাৰি যে নৱীকৰণযোগ্য নে নৱীকৰণ অযোগ্য নৱীকৰণযোগ্য 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 ছেকেণ্ডটো ক'ব পাৰি সেউজগৃহ গেছ নিৰ্গত হয় সেউজগৃহ গেছ নিৰ্গত নকৰে নহয় সেউজগৃহ গেছ মানে মনত আছে কি কাৰ্বন ডাই অক্সাইডৰ নিচিনা গেছবিলাক সেউজগৃহ গেছ নিৰ্গত কৰে ঠিক আছে থাৰ্ডটো কি ক'ব পাৰি কম খৰচী কম খৰচী তোমাৰ কি হৈছিলে ধৰা পানীখিনি ধৰা গ'ল বনাওঁতে যি খৰচ পৰিছে তাৰপিছত তাততো বেলেগ মেইনটেনেঞ্চ খৰচ নাই ধৰা কেতিয়াবা অকণমান সৰু সুৰা আহিব পাৰে টাৰবাইন চাৰবাইনত প্ৰব্লেম তো এইখিনি মানে কি কম খৰচী মুঠতে কম খৰচী আৰু কিবা ক'বা হ'ব ইয়াৰ বেছি সুবিধাও নাই বেছি অসুবিধাও নাই এতিয়া অসুবিধা কি ক'ব পাৰি য'তে ত'তেতো কৰিব নোৱাৰা হয়নে নাই গতিকে কি হ'ব প্ৰথম অসুবিধাটো হ'ব কি কিছুমান নিৰ্দিষ্ট অঞ্চলতে ই কাৰ্যক্ষম কিছুমান নিৰ্দিষ্ট অঞ্চলতে য'ত কি থাকে সাগৰীয় অঞ্চল কিছুমান নিৰ্দিষ্ট অঞ্চলতে হ'ব বাৰু মানে সাগৰত আৰু সাগৰৰ কাষত কিছুমান নিৰ্দিষ্ট অঞ্চলতে ই কাৰ্যক্ষম আৰু সকলো সময়তে উপলব্ধ নহয় সকলো সময়তে ঢৌ নাই এনেই এতিয়া সাগৰৰ কাষতো বনালা হৈ যদি ধৰা কমকৈ আহি আছে যদি পানী ভিতৰলৈ যোৱা মানে কি সেইফালে যোৱাই নাই আৰু পানী নুঘূৰিব বুজি পাইছেনে তো কি ক'ব পাৰি যে সকলো সময়তে কি নহয় এই কাৰ্য কৰি সকলো সময়তে এই কি ৱৰ্ড দিবা এইটো সকলো সময়তে উপলব্ধ নহয় সকলো সময়তে উপলব্ধ নহয় ক'ব পাৰি
নেক্সট আৰু কি ক'ব পাৰি শব্দ অধিক শব্দৰ সৃষ্টি হয় ঠিক আছে এইকেইটা হ'ব বাৰু ইয়াৰ কি পালা সুবিধা নৱীকৰণযোগ্য তাৰমানে আমি কি কৰিব পাৰোঁ বাৰ বাৰ ব্যৱহাৰ কৰিব পাৰোঁ কাৰ্বন ডাই অক্সাইডৰ দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে তাৰপিছত কি কম খৰচী ঠিক আছে অসুবিধা কি পালোঁ চব জেগাতে কাম নকৰে সাগৰৰ কাষত যাব লাগিল হয়নে তাৰপিছত কি সকলো সময়তেও কাম নকৰে এনেহে কাম কৰিব পানী কিনিলা যদি তোমাৰ ৱালৰ সেইফালে যায় হয়নে নহয় তাৰপিছত কি হয় অধিক শব্দৰ সৃষ্টি কৰে তো এইবিলাক আছিল প্ৰধান অসুবিধা ঠিক আছে